So hi hello friends, welcome back to my অন্য এটা ভিডিঅ'লে। তো আজি স্কুলৰ পৰা এক্সকাৰশ্যন যাব লৈছোঁ শ্বিলঙলৈ। 3 দিনৰ ট্ৰিপ হ'ব হ'বলা, নাজানো 3 দিন নহ'লে 4 দিন হ'ব। তো পুৰা পেকিং চেকিং কৰি হৈ গ'ল। এয়া কণী পাই আছ নেকি? য়েছ মহাজন কি মজা লাগিছে। তো ফাইনেলি গুৱাহাটী ষ্টেচন পাই গ'লোঁ। তো গাড়ীৰ কাৰণে মানুহবোৰ ইমানেই মাতি থাকে ন, দাদা যাব নেকি, দাদা ক'ত যাব, মাথা গৰম হৈ যায় একদম। তো চবেই আহি আছে লাইন পাতি পাতি। তো গাড়ী অলৰেডি বুক কৰা আছিলে, তো চবে বহি ল'লোঁ। এতিয়া ডাইৰেক্ট হোটেলত যাম। তো গাইজ ফাইনেলি হোটেলত পালোঁগৈ। হোটেল চেক আউট হৈ গ'ল এইবোৰ। এতিয়া গা চা ধুই ডাইৰেক্ট ৰেডি হ'ম আৰু